গাইজ আমি হলো 90s চৰকাৰী স্কুল ছাত্ৰ আমি ইটা চলিৰ দৰে ৰাতিপুৱা উঠিয়ে স্কুলত যোৱা এক্সাইটমেণ্টত একেবাৰে নাথাকোঁ আমাৰ ৰাতিপুৱা উঠিয়ে প্ৰথম চিন্তা হ'ল যে স্কুলখন বন্ধ আছে নেকি এই খবৰটো যদি ক'ব পৰা আহিলৈ তাৰপিছত চিন্তা কৰোঁ বোলে যে অসম বন্ধ আছে নেকি কাৰণ আমাৰ দিনত অসম বন্ধ হৈয়ে থাকিছিল তাৰে পিছতো যদি অসম বন্ধ নাই তাৰপিছত আমি নেক্সট চিন্তা কৰোঁ যে গাঁৱৰ ওচৰ চুবুৰীয়া কোনোবা বুঢ়া চুঢ়া টপকিল নেকি যাৰ মৃত্যুৰ ফলত নেকি আমি স্কুলত নেগেলেও হয় তথাপিও যদি আমি স্কুলত যাব লাগে স্কুলত যোৱাৰ পিছত যদি কিবা কাৰণে ছাৰহঁতে মাতি আনি ক'লা বোলে যে কোনোবা মন্ত্ৰী এম এল এ বা ডাঙৰ ব্যক্তি ঢুকালে তাৰ কাৰণে স্কুলত শোক সভা হ'ব তাৰপিছত তোমালোক ঘৰত যাব পাৰিবা তাতকৈ ভাল লগা খবৰ আৰু ভাল লগা সুখ আমাৰ কাৰণে একো নাই কিন্তু চবতকৈ বেয়া খবৰ আৰু দুখৰ খবৰ আমি এটাই পাওঁ যেতিয়া কোনোবা এনেকুৱা ব্যক্তি মৃত্যু হয় যাৰ ফলত নেকি স্কুল বন্ধ দিয়া চান্স থাকে কিন্তু সেই ব্যক্তিজন ৰবিবাৰ লৈ কেনে ঢুকায় আমাৰ কথাটো হ'ল যে ৰবিবাৰে মৰিল কে ৰবিবাৰেও মানুহ মৰে নেকি আমাৰ 90s চলি এক্সাইটমেণ্টত স্কুল যাব কেনেকৈ কাৰণ আমাক স্কুলত শিকোৱে কি মুগৰ আহিব একফালৰ পৰা বাবৰ আহিব একফালৰ পৰা কেমেষ্ট্ৰি ছাৰ আহিব আৰু কেমেষ্ট্ৰি ছাৰ আহি আমাক ডাইৰেক্ট সুধিব যে তুমি এয়াৰপৰ্টত আছা প্লেনত যাবৰ কাৰণে আৰু এয়াৰপৰ্টত জুই লাগিল তুমি কি কৰিবা মোৰ চিধা কথা মই ট্ৰেইন লৈ গুচি যাওঁ ছাৰে 200 মাৰি কেনে মোক ক'ব বোলে যে তোক জুইখিনি নুমোৱাৰ কথা সুধিছোঁ তই জুইখিনি নুমাবি নে নুমুন মই কিয় জুই নুমাম ছাৰ তাৰপিছত ছাৰে কয় যে জুই নুমোৱাত গেছ কি ব্যৱহাৰ কৰা ছাৰ এইটো কথা মোক চিধা চিধি সুধিলেও হয় বোলে যে জুই নুমাবৰ কাৰণে কি গেছ ব্যৱহাৰ কৰা মোক আকৌ বিনা কাৰণত এয়াৰপৰ্টলৈকে লৈ গেলি কে তাৰপিছত আকৌ আমাৰ জীৱ বিজ্ঞানৰ ছাৰ আহিব জীৱ বিজ্ঞানৰ ছাৰ আহি কেনে আমাক শিকাব যদি নিজৰ শৰীৰটো ভালে ৰাখিব খুজিছা যদি নিজৰ স্বাস্থ্যটো ভালে ৰাখিব খুজিছা তেতিয়াহ'লে ৰাতিপুৱা সদায় 20 কিলোমিটাৰ দৌৰিবা তেতিয়াহ'লে তোমাৰ জীৱনৰ আধা ঘণ্টা আয়ুস বাঢ়ি যাব তাৰপিছত মই উল্টা ছাৰক কুৱেশ্যন কৰিছোঁ মোৰ 20 কিলোমিটাৰ দৌৰাটো 45 মিনিট হ'ব লাগিব মোৰ 10 মিনিটৰ ঘাটায়া হৈ আছে ছাৰে 200 মাৰি কেনে কৈছে তোক বুজে লাভ নাই